হেল্ল' হয় কওকচোন কোনে কৈ আছে মই জ্যোতিষ্ময় দাসে কৈছো নহয় হয় কাক বিচাৰিছে মই নেন্সিক বিচাৰিছিলো এইটো নাই এইটো ৰং নাম্বাৰ লাগিছে দিয়ক আপোনাৰ নামটো কি হয় এনে মোৰ নাম খিচিৰি দাস ভাল লাগিছে হয় নেকি নাজানো কোনবা জ্যোতিষক বিচাৰি আছে কোনোবা ৰং নাম্বাৰ নাম কিয় কব লাগে সুধছে আৰু হ'ব দিয়ক ৰাখিছো দিয়ক সুধছে মই কি কম সুধছে আপোনাৰ নামটো কম মই কৈছো কিয় কব লাগে নামটো কিয় কব লাগে ৰং নাম্বাৰ কি হয় কৈছো মুঠতে সেইবিলাক কিবা বেছি কৰা চিন্তা ভাৱনা নাই ডিৰেক্ট যে হিতাবলা আৰু এইবাৰ বেলেগৰ লগত সেই লগে আছে কোনবা যদি এইবাৰ যদি চেন্টা লগত অভিভাৱকৰ কাৰণে হেনে অভিহাত নাই তাৰ লগত মই ৰং নাম্বাৰ লাগাওঁতে কিমান কি কৈছিলে হৈছে না পইচা দালি বনাই থোৱা আছে দালি দে খাব দে ভাত জগাবিলাক আনি থম গিৰিয়াক জুতি মাৰি খবি কেইটা বাজিলে 12টাহে বাজিলে যা বননি এতিয়া মই এইকাৰণে বজাৰত যা দে হ'ব দে বেঙনাখিনি ভাজিলে হ'ব কি কৰবি হলি সেয়া কৰিব লাগিব হেল্ল' হাই ক'ত যাবা হয় নেকি মই হেৰি আপুনি ওলালে দিয়ক মই গৈ আছো আধা ঘণ্টাত মই গৈ পাম দিয়ক দেখিছো আপুনি মোক আজিহে প্ৰথম দেখিব ন মই তোমাক দেখাই নাই মই তোমাক লগ কৰিব বহুত ইচ্ছা কৰি আছো চাব ইচ্ছা কৰি তোমাক স্লিম কৰি দিওঁ দিয়া হ'ব দিয়া এটা ৰেড কালাৰৰ কুৰ্তা এটা পিন্ধি যাম আৰু লং পেণ্ট পেণ্টটো এই ব্লু কালাৰৰ হ'ব আৰু দিয়া মই তাতে ৰাস্তাত ৰখি থাকিবা বাই জানো বাই বাই জানো আহিয়ে পোৱা নাই তুমি জ্যোতিষ নহয়নে খিচিৰি হ'ব দিয়া লাগিছে দিয়া কথা চাহ কফি কিবা লাগে কফি আনিলে কিমান দেৰি হ'ল মই নানো কফি তুমি যি অৰ্ডাৰ কৰিব নাই হ'ব দিয়া এতিয়া কফিকে খাওঁ দিয়া নালাগে আজি বহুত দেৰিলৈকে থাকিম ন হ'ব পিছত অৰ্ডাৰ দিলে হ'ব এতিয়া কফিকে অৰ্ডাৰ দি দিয়া ৱেইটাৰ কিবা ক'বা নেকি কি কৰিব তোমাকতো ফোন কৰিছোৱে মই গোটেই কথাখিনি ইয়াতে আহিছে ৱেইটাৰ আপোনাক কি লাগিছিল হট কফি দুটা লাগে আৰু বাৰ্গাৰ দুটা আৰু কিবা লাগিব নাই কি কয় খিচিৰি মানে এক গিলাচ পানী হট কল আপোনাৰ only 5 minutes আহি আছে Okay. মই তোমাৰ এতিয়া কথা কেইটাতো গম পাইছোৱে এইটো কোৱা আৰু কিবা কথা পতা হৈছে নে নাই নাই ফোনতো কানেকশ্যনটো নাইয়ে কেতিয়াবাই মই ফোন চেঞ্চে কৰি থৈছো ৰাস্তা ঘাটে দেখা পোৱা নাই দেখিলেও মাতবোল নাই নহয় তেনেকুৱা একো ৰিলেশ্যনে নাই এতিয়া এতিয়া তুমি মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিবা নে নাথাকা থাকিম বুলিতো ভাবিছো আপুনি বা কি কয় মইতো তোমাক দেখিলো আজি তো মই শুনিছোৱে তুমি কি কোৱা এতিয়া আৰু তোমাৰ কি দুখ আছে কোৱাচোন কিমান কবা আৰু এইখন এখন নাটকৰ নিচিনা হৈ যাব আৰু তোমাক মাৰিছিলো নেকি মাৰিছিলেও এইবিলাক মই কৰবা লাগব এই এটা আমাৰ থুপ্ৰাইছে না খিচৰি হে কৰ কি মতা এটা থুপ্ৰাইছে কৰ বা জাহালে যাবা এটা নকৰ বহি সব মিনিষ্টাৰৰ দৰে বহি থাকব এইগিলাখান মই কৰবা লাগব তিৰিটো মানুহটোৱে হাঁহেক এটাই এইগিলাখান কাম কৰবা গৈছিলে খাব ল'ব কৰবা গৈছে না ওলাই এতিয়া মৰবা বিয়া হৈছে এই কুমাৰ দিবা লাগে ধুইমেলিটো মতা থুপ্ৰাইছি মোৰ জীৱনটো খাবার কাৰণে এই চলিটোই মৰে সেনকে অকলে কত দিম কাম কৰবা এই বাৰিষা আহিছে এইগিলাখান দি অলপ চিডিল কৰি থওঁ আহিব তাইও একেবাৰে
ভাত ৰান্ধি ৰান্ধি জোগাত ধৰব গিৰিয়েকক মৰবা ধৰছো মই এইগিলাখান আতি দিছিলো জন্ম মোৰ জীৱন সদায় শেষ কৰি পেলাক এই জীৱন আহিব আহি কাইজা লাগি মৰব লাজ সন্মান নোহোৱা কৰি থৈছে মোক লাজ সন্মান নোহোৱা কৰি দিলাকে ইমান কৰবি দিনটো কৰি কৰি সাপৰাকে মৰি থাকবা লগা হৈছে নাপাওঁ এই প্ৰতিবাৰে ৰুম ভাড়া কৰি দি দেউতাই থাকব কেইদিনমান তাৰপিছত মৰণ নহয় দুটাই কাইজা কৰি আৰু মৰব থপৰি কি হব মোৰ কত বস্তু লাগেহে লাগে একো পিছত চেচ খিচৰি কত মৰি আছে নাকৈ ভাবখন এই খিচৰি চাহকাপ দাদাকে মৰণ নহয় কি কৰি মৰি আছা কি এটা পাৰা চাৰি ৰাতিপুৱাৰ পৰা মৰি আছো সেই চাহ কাম কৰি চাহ কাপ পাৰাই কি কৰি আছা তই ঘটছিলি দেখো মতা এটা মোক খেদৈছা কাম কৰবা নৰে এবাৰ হেৰি কৰবা সেই যে সেই পিছফালৰ সেইবিলাক চাফা কৰবা দিবা লাগে মোৰ মায়ে তুমি কৰবা লাগে তোৰ লাজ লাগা না আই ঘটছিল মই ঘটছিল বাৰ হাত দিয়াৰ পিছতে তুমি মৰছিলি চাহ নি হ'ব যা মোবাইল খচি ভাল পাবা নালাগে বুঢ়ী লাজ নাপায় তাই মৰা এইবাৰ দিম নহয় উইলে ঘৰৰ পৰা তেতিয়াহে পাবি এই বাৰে প্ৰতি আনি আনি খোৱা হেন পাইছা দে সোনকালে লৈ আছা কাপ আৰু আছে চুৰম আছে তাই সেনেকে গিৰাৰ লগত কবিছত মাত মাতছি কি এগিলাখান সেনেকে লৈ আহিছা নাখাওঁ বিস্কুট চিস্কুট খালি চাহ দিবা লাল চাহ দিছো গাখীৰ চাহ নাই কি কৰিলে গাখীৰ পাখা মই কি কৰো মোবাইলটো গিৰিয়েকৰ লগত তেনেকে আউল মাৰতে নহয় কি আল মাৰলো তা সি ভাত খাই গুচি গৈছে তাৰ বোলে ফোন আহিছে কোনবা ক'বাত ফোন আহিছে মোক সজ্ঞা কৈছে ফোন আহা বুলি মই কি জানো চাহ বনাইছে হাপৰা কি হাপৰা বনাইছে নাখাম যা নাখা নাই যা বেছি যা মোৰ মাথাটো গৰম নকৰবি দে মই দিনত দিনটো কষ্ট কৰি মৰি পেলাই মই কি কৰা নাই নেকি পুৱাৰ পৰাচোন একেবাৰে ভাত বনালো ঘৰ মুচলো কাপোৰ ধুলো খালি পিছফালে সদলি থাকোতে তোত যাই দে সেইখিনিতে তোৰ একেবাৰে কামে শেষ নহয় কামে শেষ হয় নেকি সেইখিনি কৰবা কিয় নৰা গিৰিয়েকো তুমি ঘুমে ৰাখবি বিছনাৰ তলত গোটেই একেবাৰে গৰম বিছনাৰ তলত ঘুমে ৰাখলো কষ্ট পাব একেবাৰে গৰম ভাতত দানা খবি বনে বনে মাছ নহলে নাখাব মাংস নহলে নাখাব দিবাই লাগব দিবা লাগব আজিবা কবি কোনে কৰব কাহি আজি 1 বছৰে 2 বছৰ গাহৰিত দখন দিব কি বকি থাকা তই মনে থাক আগৰ পৰা যা সেনেকে কবি কি কবি কিন্তু একেবাৰে ভয়তে তুমি চুই ডাল দি থাকা এই উঠানত ধৰি মুস্তা এই মাইৰ লগতহে তই ৰাজা বেলেগ একো নাই ছাগেল তো ছাগাল হে নিমখখিনি একেবাৰে দালিত দি দিওঁ খিচৰি ভাত হৈছে নে নাই দালি বহাই দিছো ইপিনে ভাত বহাই দিছো মোৰ দেৰি হ'ব তো হলি খাবা পাবি তো নাই দেখা কি নাই তই সব লুকা লুকা তই এটা কথা নাই দে মই থাকছ যে মই তাক গা ধৰলে মনে মনে কিছিরে হাতটা দিয়া বদ্র লাজন মান হেক কছে কোৰ কি নিজ চলি আৰু নাই জালা নাপালো এই এটা কোৰ কি থুপৰা লৈছে এই খাই মাৰবা লাগে এই কথা এটা নুশুনব আৰু তাইৰে দমদমি লাজ নহয় কি
লাজ নাই তাইতো জীৱনটো ধ্বংস কৰলাক মোৰ জীৱনটো ধ্বংস চিন্তা দে সেইটোৰ কাৰণেহে মৰো আপিটোৰ কাৰণে দেখো কেতিয়ালৈকে ফোনি আছে বাগাতে থবি না যাওঁ মোৰ মই কিবা এনেকে থাকিম নেকি মোৰ দুখ ভাগৰ নাই নেকি তোক দুখ ভাগৰ তোক দিবা লাগে আচল মতে খুবে খুবে যা খানি তুমনে খানি মতা কি মই নাখাওঁ ইমান কিয় খাইছে নো কলো ঠকনে দিম শান্তি নেবি ঘৰখানা হা মৰ এতিয়া দতাই মৰ নহত কাইজা কৰি লাজত মান নহত মৰ এতিয়া তই হিৰ লগতে মৰবি সেনকে ঘৰতে যাওঁ নেকি ভয়ে নকৰে খাতিৰে নকৰে মোৰ ভয় নে মোৰ এটা এটা কথাত ভয় কৰে ওচৰত আহিব ভয় তোৰ কালে নেযা ভাল নহয় বেলেগ টাইমত পৰিব মই ইয়াতে ভাত নাখাওঁ মই ঘৈণীয়েকে যে গোটেই কথা খাই বেলেগৰ কথা এনেকে সংসাৰ কাজিয়া লগ পাইছে কি মাৰ খাবি আজিৰ পৰা যদি এইবিলাক যদি নেক্সট টাইম চপালত দেখা নিজেও গুচি যা হ'ব দে মোৰ লগত থপিয়া সদায় ৰাতি আহি খাই হ'ব দিয়া এতিয়া কান্দিব নালাগে এতিয়া আৰু কান্দি কি লাভ হ'ব এতিয়া মই তোমাৰ নাম মোৰ ল'ৰাটোক আপুনি নিজৰ বুলি আঁকোৱালি ল'বনে তোমাৰ আমাৰ ঘৰৰ মানুহজনে মোক একচেপ্ট কৰিব লগত দাম ঘৰৰ মানুহে বেয়া হ'ব নে মই বেয়া হ'ম ময়ে চবে মানিলো হ'লেও তোমাকতো ক'ব বুলি ইমান বয়সস্থ ছোৱালীজনী কিয় বিয়া কৰাই আনিলা তেতিয়া কি ক'বা তুমি ঘৰৰ লগত ময়ে একমাত্ৰ ল'ৰা এটা হয় চবে মোৰ কথা শুনে একো নহয় হ'লেও কিন্তু বয়সত ডাঙৰ হ'লেও কথা নাই বয়সৰ লগত কি কথা হ'লেও মানুহ দিলটো চাই দিলটো চাফা হ'লে এতিয়া আৰু কি ক'বা একো নহয় তোমাৰ দিলটোৱে চাফা তোমাৰ দিলটো ইমান চাফা ঘৰৰ মানুহে কি ক'ব হ'লেও মোৰ আমাৰ দুটা মনে দি ৰিষ্টা বনি গ'ল নে নাই গ'ল হ'লেও তোমালোকৰ ঘৰৰ মানুহে যদি পিছত মই তোমাৰ এতিয়া বিশ্বাস নহয় ব'লা ক'ত মিছ কৰিলো এতিয়াই ব'লা আজি নালাগে দিয়া মই ডকুমেণ্টছখিনি আনা নাই নহ'লে কালি কৰিম হ'ব দিয়া তেতিয়া আমাৰ মায়েও তাৰমানে বিশ্বাস কৰিব তোমাক কাৰণ মায়ে আগতে বহুত দুখ পাই থ'লে যে সেইকাৰণে এতিয়া মোৰ ওপৰত মায়ে ভৰসা কৰিব নোখোজে তোমাক মই কালি আমাৰ মাৰ লগত চিনাকি কৰিম তোমাৰ মা দেউতাৰ লগত মোক চিনাকি কৰি দিবা মোৰ এটা বেহেনো আছে হৈ যাব মোৰ ভণ্টি নাই নহয় তোমাৰ ভণ্টি আছিলে হ'ব দে মই নিজৰ ভণ্টিৰ নিচিনাকৈ মই একচেপ্ট কৰিম ব'লা নহ'লে এতিয়া যাওঁ দেৰি হৈ যাব নহয় ৰ'বা ৱেইটাৰৰ পইচা ৰ'বা ৱেইটাৰৰ পইচা তুমি দিব নালাগে যে মই দিম তোমাৰ আৰু মোৰ একেই কৈছে ভিডিঅ'টো আমি মনোৰঞ্জনৰ কাৰণেহে বনাইছোঁ ইয়াত ৰাগিয়াল বস্তু সেৱন কৰাটো স্বাস্থ্যৰ বাবে হানিকাৰক গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব